Hello friends, মই বৰ্ণালী মই মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে এই ভিডিঅ'টো মই হোম ডেকৰেশ্যনৰ ওপৰত লৈ আনিছোঁ। বিশেষকৈ মই হাউচৱাইফবিলাকৰ কাৰণে আনিছোঁ। যিহেতু মই ভাবোঁ যে মোৰ নিচিনাকেও তেওঁলোকেও ঘৰত সদায় একেটা কামকে কৰি কৰি বৰ হৈ যায়। আৰু যদি মোৰ নিচিনা শান্ত ল'ৰা আছে কাৰোবাৰ, তেওঁলোকে নিশ্চয় ধৰিব পাৰিছে দিনটো কেনেকৈ পাৰ হয়। আমাকো মেণ্টেল ফ্ৰেছনেছৰ দৰকাৰ হয়। সদায়তো বাহিৰত যোৱা সম্ভৱ নহয়, গতিকে কেতিয়াবা গাৰ্ডেনিং বা কেতিয়াবা নিজৰ ৰুমটোকে মেকঅভাৰ কৰিলে নিজৰ মনটো ভাল লাগে আৰু দৈনন্দিন জীৱনত এটা নতুনত্বও দেখিবলৈ পোৱা যায়। ঠিক তেনেকুৱা ধৰণৰ ভিডিঅ' এটা মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। ভিডিঅ'টো প্লিজ শেষলৈ চাব। যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা এডিশ্যনেল আইডিয়াছ আছে আপোনালোকৰ ওচৰত প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিব। তেন্তে বলক ভিডিঅ'টো শেষলৈ চাই যাওঁ। ভিডিঅ'টোত নিশ্চয় দেখা পাইছে মই ফাৰ্নিচাৰবোৰ ইফাল সিফাল কৰিছোঁ। ঘৰৰ ফাৰ্নিচাৰবোৰ ইফাল সিফাল কৰি চাবচোন। যদিহে পাৰে তেন্তে বিশেষকৈ এণ্ট্ৰেঞ্চ ভাল হ'লে মানে মনটো সদায় ভাল লাগে, নহয় জানো? ৰাতি ল'ৰা শুই থকা অৱস্থাত মই ফাৰ্নিচাৰখিনি ইফাল সিফাল কৰিছোঁ আৰু নেক্সট দিনাখন দুপৰীয়া ল'ৰা হোৱাৰ পিছত মই এই বাকী ডেকৰেশ্যনৰ কামখিনি ষ্টাৰ্ট কৰিছোঁ। শ্ব'পিচবোৰ ডাইনিংখনত গোটাই লৈ ৱাল ৰেকত এটা এটাকৈ সজাই গ'লোগৈ। ডেকৰেশ্যনৰ আইটেমছবোৰ মই সাধাৰণতে ৩-৪ দিনৰ কাৰণে ৰাখোঁ আৰু তাৰপিছত শুকুৱাই থৈ দিওঁ, কিয়নো সি এইবোৰে খেলিব বিচাৰে আৰু ইয়াৰে কিছুমান আইটেম থুনুকা হয় আৰু সেইবোৰ ভঙাৰো সম্ভাৱনা থাকে। আৰু লগতে কিছুমান বস্তু পিতলৰ আছে আৰু সেইবোৰ বস্তু কেতিয়াবা দলিয়াই দিলে, যিহেতু মোৰ চেণ্টাৰ টেবুলখন আৰু ডাইনিং টেবুলখন গ্লাছৰ হয়, দলিয়াই দিলে গ্লাছবোৰ ভঙাৰ সম্ভাৱনা থাকে, লগতে সিও আঘাত পোৱাৰ সম্ভাৱনা থাকে। সেইটো কাৰণে মই কিছুমান আইটেম ভৰাই থৈ দিওঁ আৰু ৱাল ৰেকখনত মই তাৰ খেলা কিছুমান আইটেম ৰাখি দিওঁ। মই ঘৰটো সজাবলৈ আৰ্টিফিচিয়েল হেংগিং প্লাণ্টটো ইউজ কৰিছোঁ। আপোনালোকেও তেনেকৈ কৰিব পাৰে। যদি নেচাৰেল প্লাণ্ট আছে আপোনালোকৰ ওচৰত সেয়াও ব্যৱহাৰ কৰিব পাৰে। ডাইনিং টেবুলখন সজাবলৈ মই এজোপা নেচাৰেল ইনড'ৰ প্লাণ্ট আৰু আৰ্টিফিচিয়েল ফ্লাৱাৰ্ছৰ ব্যৱহাৰ কৰিছোঁ। মোৰ সৰহভাগ কালেকশ্যন ইনড'ৰ প্লাণ্টেই হয়, যিহেতু মেইনটেনেঞ্চো কম আৰু ঘৰৰ ভিতৰত সজাই থ'বলৈও সুবিধা হয়। হোম ডেকৰেশ্যনৰ বাবে আপোনালোকে ফটো ফ্ৰেম এড কৰিব পাৰে, যিহেতু আজিকালি ৱাল নষ্ট হোৱাৰ আশংকা কম। ডাবল চাইড টেপ পোৱা যায়, ৱালৰ যিকোনো এৰিয়াত ফটো লগাই থ'ব পাৰি। হোম ডেকৰেশ্যনৰ আইটেমছবোৰৰ ভিতৰত মোৰ ফেভৰেট আইটেম হ'ল কুশ্বন নহ'লে মোৰ গোটেই হোম ডেকৰেশ্যনৰ প্ৰক্ৰিয়াটো আদৰুৱা হৈ থকা যেন লাগে। সেইটো কাৰণে মই চফা আৰু বিচনাখন সজাবলৈ মই কুশ্বনৰ ব্যৱহাৰ কৰোঁ আৰু মই যিমান সম্ভৱ কম বাজেটতেই মই গোটেই ঘৰটো সজাবলৈ চেষ্টা কৰোঁ। মই ডাইনিং টেবুল আৰু চেণ্টাৰ টেবুলখন সজাবলৈ টিলেক ব্যৱহাৰ কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।